নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ৰাঙলী গাঁৱৰ এটি অসমীয়া জুইশাললৈ। আৰু আজি আপোনালোকক দেখুৱাম সাধাৰণভাৱে বনোৱা কচুথুৰিৰ সৈতে গাহৰি মাংস। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তেল গৰম হোৱাৰ লগে লগে এতিয়া পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পিছত আদা নহৰু বটা দিলোঁ আৰু লৰাই ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এতিয়া আমি ইয়াত গাহৰি মাংসখিনি এড কৰিম। তাৰ পাছত লৰাই ল'ম। তাৰপৰা হালধি দিম। হালধিখিনি মিক্স কৰাৰ পিছত আকৌ লৰাই ল'ম। এতিয়া নিমখ দি দিম। নিমখখিনি দিয়াৰ পিছত আকৌ লৰাই সিজিবলৈ দিম অলপ। এতিয়া আমি আলুখিনি মিক্স কৰিম। মাংসখিনি অলমষ্ট সিজিলে আৰু আলুখিনিও সিজাৰ পিছত আমি ঢাকন লগাই ৰাখি দিম। জুইত বনোৱা মাংস খাবলৈ বৰ সোৱাদ হয়। জুইত যিকোনো বস্তু বনালে খাবলৈ খুবেই ভাল লাগে। এতিয়া অলমষ্ট দুইখিনি সিজি গ'ল, আলু আৰু মাংস দুইখিনি সিজি গ'ল। কাটি থোৱা কচুখিনি এতিয়া আমি মাংসখিনিৰ লগত মিক্স কৰি দিম। এনেকৈ লৰাই লৈ ঢাকনখন লগাই দিম। তাৰ অলপ সময়ৰ পিছতে মাংস ৰেডি। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। লগতে আছে মিঠা মৰাৰ চব্জি আৰু চাওকচোন কিমান ধুনীয়া লাগিছে মাংসখিনি দেখিবলৈ। আৰু লগত কিহৰ লগত টেষ্ট কৰিম গম পাইছেই নহয়, লোকেল সাজ পেহিয়ে থোৱা ঘৰতে। এতিয়া আমি লগে ভাগে খাম। এনেকৈ খোৱা মজাই বেলেগ নহয় জানো? খাই চাবচোন আপোনালোকে এনেকৈ, আৰু কেনে পালে জনাব।